নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ পুনৰ এবাৰ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টো আসলতে ভিডিঅ' কৰিম বুলি কোনো ধৰণৰ পৰিকল্পনা নাছিলে ডিউটিলৈ গৈছিলো ডিউটিৰ পৰা আহি ঘৰ সোমোৱাৰ পাছতে দেউতাৰ লগত গ'লো আৰু দেউতাৰ চেকআপত আৰু দেউতাৰ চেকআপৰ পৰা উলটি আহোতে গম পালো যে আজি প্লে আমাৰ গুটেকিটা যেহেতু লখৰাত ৰাস মহোৎসৱ আজিৰ পৰা আৰম্ভ হৈছে আজি হৈছে 8 তাৰিখ নৱেম্বৰৰ আজিৰ পৰা আৰম্ভ হৈছে আৰু নৱেম্বৰৰ 16 তাৰিখলৈকে এইখিনিতে জনাই দিও নৱেম্বৰৰ 8 তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা নৱেম্বৰৰ 16 তাৰিখলৈকে লখৰাত ৰাস মহোৎসৱ উদযাপন কৰা হৈছে আৰু গতিকে যদি কোনোবা ওচৰে পাজৰে আছে নিশ্চয় চাবলৈ আহিব আৰু এতিয়া কথাটো ক যে আজি কোনো ধৰণৰ ভিডিঅ' কৰিম বুলি কোনো ধৰণৰ প্লেনিং নাছিলে তাৰ পাছতে যেতিয়া দেউতাৰ লগত চেকআপৰ পৰা উলটি আহি আছিল তেতিয়া গম পালো যে মোৰ বাইদেউ যেটা আমাৰ ঘৰতে আছে তাই আমাৰ ধুনুজনী আৰু মা ৰাস চাবলৈ আহিব গতিকে দেউতা আৰু ময়ো বাহিৰে ৰাস মহোৎসৱত সোমাই গলো গতিকে তাৰ পাছৰখিনি এতিয়া ভিডিঅ'টোত আপোনালোকক মই দেখুৱাব লৈছো গতিকে হক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আৰু যদিহে আপুনি মোৰ ভিডিঅ'টোত নতুন আৰু যদি অকণ হলেও চাই ভাল পাইছে তেতিয়াহলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশনসমূহ আপোনালোকে পাই গৈ থাকে গতিকে হক আগবাঢ়ো ভিডিঅ'টোৰ মাজলৈ এইফালে আছে জগন্নাথৰ ডক্টৰ তাত গৈছিলো দেউতা আৰু মই আৰু দেউতাৰ চেকআপ আছিলে সো ডিউটি আছিলে ডিউটিৰ পৰা আহি দেউতাৰ লগত ওলাই গলো আৰু এতিয়া ৰাখত মাহত আহি আছে আমি দেউতা আৰু মই তাৰমানে দেউতাৰ চেকআপ শেষ হোৱাৰ পাছতে ইয়াতে ৰাখত সোমাই গলো ঘৰৰ ওচৰৰে যিহেতু আৰু এতিয়া মাহত আহি আছেহি তলা মাৰিছে বুলি কৈছে সো মানুহ ভিৰ কমতে এবাৰ চাই লওক আপোনালোকক দেখুৱা ভিডিঅ'টোৰ জৰিয়তে গতিকে আহক ৰাসৰ এই ভুমুকি মাৰো আজি আৰম্ভণি লখৰা চাৰিআলিৰ যিটো ৰাস মহোৎসৱ তাৰে গতিকে এয়া গোটেই ফিল্ডখন চাই থাকক যিমান কেইগৰাকী মানে শিল্পী ঢুকাল আৰু চবৰে মানে ফটো এইখিনি এতিয়া মুকলি কৰা নাই গধূলি কৰিব এইফালে লৰি আছে এইফালে গধূলিলৈকে তাই এটা সেইফালেকে দেখুৱাব ঠিকে কৰি আছে এতিয়া পূজা কৰা নাই আজি চন্দ্ৰ প্ৰায় হ'ল নেকি চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পাছত পূজা কৰিব তাৰমানে কিন্তু দেখাব চাগে ন গধূলিলৈকে ব্ৰহ্মকুমাৰীৰ হেৰি দেখাব মানে মানৱৰ চাগে মানৱ প্ৰতিমাৰ ৰাস ব্ৰহ্মকুমাৰীৰ পৰা প্ৰজাপতি ব্ৰহ্মকুমাৰী মানুহ বেছি নহওঁতে চাই লওঁ একবাৰ এইফালে হেৰি গোৱাৰ ভিতৰত সোমাম গোৱাটো আৰু ইফালেও আছে ধুনীয়া হৈছে ধুনুই ভাল পাব চাই আছে শংকৰ কাৰাকাৰ বসুদেৱে লৈ যোৱা মূৰতকৈ বাছি লয় চিন এইফালে কৃষ্ণই মাখন খাই থকা সেইটোৱে চাগে হয় চাগে খেলি থকা আৰু এইফালে কিবা এটা আছে ঢাকি থোৱা আছে এইখিনি গধূলিলৈকে যেতিয়া পিছত খুলি দিব চাগে আমি বহুত সোনকালে আহিলোতো আৰম্ভণিতে আৰু এয়া কালিনাগৰ ওপৰত এইফালে বহুত আছে দেখোন সেইখিনি এনেকৈ যাই চাম নেকি সেইফালে ধুনীয়া হৈছে এইবাৰ মজা লাগছে সৰু সৰু পুতলা এটা উঠাই দিবাৰ মন গৈছে আমাৰ এই জনজাতীয় সেইখিনি দেখুৱাইছে ন তাৰে মানুহখিনি কিবা আশ্ৰম দেখুৱাইছে আশ্ৰম দেখুৱাইছে কিবা সেইখিনি দেখাই পোৱা নাই খালি আলি চাব লগা হৈছে আশ্ৰম দেখুৱাইছে বোলে ঋষিমুনি কোনবাৰ
অঁ আমাৰ এই অঁ দেখা নাপায় এইখিনিত আছে কিন্তু দেখা নাপায় অঁ সেই আমাৰ এৰিয়াটোৰে সেই দেখুৱাইছে জেগা আমাৰ জনগোষ্ঠীয় সেই ড্ৰেছযোৰ পোচাকযোৰ এনেকুৱা দেখুৱাইছে চাংঘৰ চৰাইৰ বাৱত কণীও আছে দুটা ভাল লাগিছে ধুনীয়া লগা হৈছে নাই হে আঙুলিটো পটল আছে মানুহ হৈ আহি আছে লাহে লাহে আৰু এইফালে এইটো পুঁজি এইফালে গোটেইখিনি উঠা একেলগে উঠিম দিয়া আগতে হেৰিখিনি উঠিলোঁ আহিয়ে পোৱা নাই ন আৰু ভিতৰতো মূৰ্তি আছে নেকি ভিতৰতো মূৰ্তি আছে উঠিম পিছত উঠিম ৰ'বা হা অঁ দেউতাই ফটো উঠাই লওঁ ৰ'বা এই দেউতা আৰু মোৰ ফটোশ্বুট অকণমান হৈ গ'ল আমি এতিয়া ৰৈ আছোঁ বাইদেউ মা আৰু ধুনু আহিব ধুনুক লৈ আহিব আচলতে গতিকে ৰৈ আছোঁ আহি পালে আৰু তেতিয়া গোটেইখন ভাল হ'ব মানুহ লাহে লাহে আহি আছে কাৰণ গধূলি হৈ আছে আৰু সিটো পাৰে আছে মীনা বজাৰ গতিকে তালৈকেও যাম আগতে ৰাসৰ এইখিনি চাই লৈ আৰু ইয়াতে গুহা আছে গুহাৰ ভিতৰতো সোমাম গুহা গৰু পক্ষী আৰু এতিয়া কৃষ্ণ বালকৃষ্ণ শুই আছে টিকলা কৃষ্ণ শুই আছে গুহাটোৰ ভিতৰত সোমোৱা নাই এতিয়ালৈকে ইফালে সোমাই ইফালে ওলোৱা অঁ এইফালে টিকলা কৃষ্ণটো এইটো শুই আছে আৰু এইফালে কুকুৰে মদাহীৰ ওপৰত এইটো মদৰ বটল আৰু এতিয়া আমি গুহাৰ ভিতৰত সোমালোঁ দেউতা আৰু মই ভাল লাগিছে প্ৰতীকবিলাক আৰু এইফালে এটা শিৱলিংগ এইফালে ভাল লাগিছে অকণমানিয়ে তথাপি ধুনীয়া লাগিছে ওপৰত এইটো শিৱ এইফালে এই হেৰি হাতীৰ সেই দেখাব মানে এইকেইটা কাৰেণ্টত দেখাব চাগে তলৰ পৰা ওলাই অহা এইটো তলৰ পৰা ওলাই অহা দেখাব কাৰেণ্টত অঁ এইটো হা অঁ এইফালে এইটো ওলাই আহিব আজি হ'বনে দাদা আজি হ'বনে কমলি কালিৰ পৰা হ'ব ন এইখিনি তাৰমানে আজি নেদেখায় আৰু অঁ টাইম লাগিব আৰু এইফালে হৈছে আচল খোৱা লোৱা বজাৰ মীনা বজাৰ ইফালে আৰু এইটা মই ধুনীয়াকৈ দেখুৱাই আছোঁ চাওকচোন কি সুন্দৰকৈ আদৰিছে এইফালে এইটো এটা আৰু সেইফালে আমাৰ অসমীয়া পোচাকত এইফালে এটা এয়া আদৰিছে খুব সুন্দৰকৈ মানে সেইখন গেটেৰো সোমাব পাৰি আৰু এইফালেও এইখন গেট আছে এইফালেও সোমাব পাৰি ধুনীয়া হৈছে এইবিলাক বজাৰ দেখুৱাম এতিয়া বজাৰ যি বজাৰ লাগে আৰু একফালৰ পৰা চব বজাৰ আছে বজাৰত বিশেষ দেখুৱাব লগা একো নাথাকে মীনা বজাৰত যি থাকে চব আছে এয়া আহি পালে আমাৰ মা ধুনুলি এয়া চোৱা ৰাস আৰু এইফালে বাইদেউ আমি ৰাস চাম এতিয়া ইফালে চোৱা নাচি আছে কৃষ্ণই এই তেতিয়া হেৰিখিনি এইখিনি দিয়া নাছিল ঠিক কৰি আছিল এতিয়া ঘূৰি আছে পানী দি দিছে ঘূৰি আছে এইফালে পানী কম মানুহ হওঁতে এই আছো হাম্বে কৃষ্ণ
পানী কৰি আছে কৃষ্ণটো ঘূৰি থাকিলে ভাল লাগিল হয় আৰু এইফালে ইয়াতে মূল জস্মিতি নাম ধৰা দুটা আছে এটা ইফালে যায় এইটো ইফালে ওলাই দুটা ৰাখিছে নাচি আছে ৰ নাচি থকা চাই আছে কাম কৰি আছে তো এইফালে চাৰিটা আছে কালি না আৰু এই দুটা নামি সেই দুটা ওলাই ঠিক কৰি আছে এতিয়া সেয়া ভৰি এখন দাঙি দিছে ৰিক্সা কাপোৰ ওপৰত মাথা উঠি দিছে নে কুকুৰে পেচাব কৰি থকা দেখা দিছে চন্দ্ৰগ্ৰহণ পুৰা গম পোৱা হৈ আছে পুৰা গ্ৰহণ যোনটো নাই হৈ গৈছে এইফালে খানা এইফালে চব খানা 11 নম্বৰ নাপালা নেকি নাপালা দেউতা নাপালা আচ্ছা ক'ত আহিছা নামঘৰত আহিছা কান্দি আছা নেকি কি নাম খুৰা বাৰ্বি শান্ত এতিয়া আমি ওলাই আহিলোঁ গোটেইকেইটাই এতিয়া আমি গোটেইকেইটা ওলাই আহিলোঁ এতিয়া বাজিল 6:10 আৰু আমি এতিয়া টমটম ল'ম টমটম লৈ গতিকে বন্ধুসকল এয়া ঘৰ আহি পাইছোঁ আহি পাই মই পুনৰ ভিডিঅ'টো শ্বুট কৰিছোঁ যিহেতু আগত আপোনালোকে দেখিলেই গতিকে ঘৰ আহি পাই খুব ভাগৰা এটা নিশ্চয় মুখখনত লাগি আছে যি নহওক খুব আজি ভাগৰুৱা হৈ আছিলোঁ আৰু এতিয়া আহি পাই ভিডিঅ'টো শ্বুট কৰিছোঁ অকণমান যিহেতু ৰাসৰ যিখিনি ভিডিঅ' সেইখিনি তাত ৰাস বুলি কওঁতে ভাবিলোঁ ভিডিঅ'টোকে কৰি দিওঁ আৰু সেইকাৰণে কৰা হ'ল আচলতে কোনো ধৰণৰ প্লেনিং নাছিলে যি নহওক এতিয়া ঘৰলৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিব লৈছোঁ আৰু এতিয়াও কিন্তু ঘৰত নাথাকোঁ আৰু ওচৰৰ মানুহ ঘৰত নাৰায়ণ পূজাত মাতি থৈ গৈছে গতিকে মা আৰু দেউতা যিহেতু যাব নোৱাৰে বাইদেউ আছে বাইদেউ যাব পাৰিব আৰু মোৰ আৰু ভাইটি অৰ্থাৎ আমাৰ যিহেতু আইতা ঢুকাইছিলে নাতি আৰু নাতিনীয়েকৰ 3 মাহ পাছত একো নাথাকে গতিকে ওচৰৰ পূজাখনত এতিয়া যাওঁ বাইদেউৰ লগত গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ ৰাস মহোৎসৱ স্পেচিয়েল গতিকে একেই কথা যদি ভাল পাইছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টি তেন্তে আজিলৈ ভিডিঅ'টিৰ পৰা লৈছোঁ বিদায় বাই